নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপেৰেশ্যন চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আসাম ডাইৰ ৰিকুৱাৰমেণ্টত এটা অফিচিয়েল নটিফিকেশ্যন আউট হৈছে। অফিচিয়েল নটিফিকেশ্যন আপোনালোকৰ আগৰবাৰ যি অভাৰলেপিঙৰ সমস্যা, এই অভাৰলেপিঙৰ সমস্যাবিলাক বহুত নাইকিয়া কৰি দিয়া হৈছে আৰু আপোনালোকৰ কিছুমান ৰুল এড কৰা হৈছে আৰু ইয়াতে এজন প্ৰাৰ্থীৰ বাবে কেৱল এটা পোষ্টহে আপোনালোকৰ ইয়াতে চিলেকশ্যন হ'ব। গতিকে এই সকলোবিলাক আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব। এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন। ইয়াতে আপোনালোকৰ গাইডলাইন ফৰ ৰিকমেণ্ডেশ্যন অফ কেণ্ডিডেট বাই দ্য ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট এণ্ড ক্লাছ 4 পোষ্ট। ইয়াতে আপোনালোকৰ এইখন হৈছে আপোনালোকৰ এখন অফিচিয়েল মেমৰেণ্ডাম হয়। যিহেতু ইয়াত আগৰবাৰ ইয়াতে এটা পোষ্টত বহুত কেইজন কেণ্ডিডেট চিলেক্ট হৈছিল, যাৰ বাবে ভেকেঞ্চি থাকি গৈছিল। কাৰণ এজন কেণ্ডিডেটত এটা পোষ্ট চিলেক্ট কৰিব। গতিকে এইবাৰ কিছুমান নতুন ৰুল এড কৰিছে। ইয়াতে আপোনালোকে কিছুমান ৰুল এড কৰিছে যাতে আপোনালোকৰ এই অভাৰলেপিঙৰ যি সমস্যাটো আগত হৈছিলে, এই সমস্যাটো যাতে এইবাৰ নাইকিয়া হয়। ইয়াতে আপোনালোকৰ দিছে চাৰিটা আপোনালোকৰ ৰুল ইয়াতে এড কৰা হৈছে। ইয়াতে ফাৰ্ষ্ট ৰুলটোত কৈছে যে এজন কেণ্ডিডেটে ইয়াতে ফাৰ্ষ্ট হৈছে এ কেণ্ডিডেট হু কোৱালিফাই ফৰ মাল্টিপল পোষ্ট ফৰ ডিফাৰেণ্ট গ্ৰেড পে আনাদাৰ ভেৰিয়াছ establishment offices shall be recommended for the post of the highest grade pay only for which he is eligible। গতিকে ইয়াতে লিখিব ফাৰ্ষ্ট আপোনাৰ ৰুলটোত কৈছে যে এজন কেণ্ডিডেটে বহুতকেইটা পোষ্টৰ বাবে কোৱালিফাই হৈছে, সেই কেণ্ডিডেটজনক এটা পোষ্টহে চিলেক্ট কৰিব যিটো হাইষ্ট আপোনালোকৰ গ্ৰেড পে হ'ব, তাতে আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে আপোনালোকে গ্ৰেড 3তে যদি আপোনালোকৰ হাই ছেকেণ্ডেৰী আৰু যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল দুটাতে আপোনালোকৰ যদি চিলেকশ্যন হয়, তেতিয়া আপোনালোকে সেই হাই ছেকেণ্ডেৰী লেভেলত আপোনালোকৰ চিলেকশ্যন নকৰে, আপোনালোকৰ সেই গ্ৰেজুৱেশ্যন লেভেলটোহে আপোনালোকৰ চিলেকশ্যন কৰিব। আপোনালোকৰ ৰুল কৈছে যে এ কেণ্ডিডেট হু কোৱালিফাই ফৰ মাল্টিপল পোষ্ট অফ দ্য ছেম গ্ৰেড পে উইথ ছেম request the qualification another various establishment office shall be recommended on the basis of his or specialist qualification required for a post। গতিকে আপোনাৰ ছেকেণ্ডত কৈছে যদি এজন কেণ্ডিডেটে ছেম গ্ৰেড পেত যদি দুটা বা তিনিটা পোষ্ট চিলেক্ট হ'লে আৰু সেই কেণ্ডিডেটৰ যি স্পেচিয়েল কোৱালিফিকেশ্যন, সেই স্পেচিয়েল কোৱালিফিকেশ্যন চাইহে তেখেতক চিলেকশ্যন কৰা হ'ব। ধৰক আপোনাৰ যদি দুটা পোষ্টটো ছেম গ্ৰেড পেত হয় আৰু এটাত যদি আপোনালোকক কম্পিউটাৰ লাগে, যদি এটাত কম্পিউটাৰ নালাগে, গতিকে আপোনালোকৰ যদি স্পেচিয়েল যদি আপোনালোকৰ সেই কম্পিউটাৰ নলেজ থাকে, গতিকে আপোনালোকক সেই কম্পিউটাৰ যিটো পোষ্ট, সেই পোষ্টটোতে আপোনালোকক চিলেকশ্যন কৰিব। এতিয়া 3 নম্বৰ ৰুলটোত আছে যে a candidate who qualify for multiple posts of the same grade pay with different requested qualification another various establishment shall be recommended on the basis of his or higher requested qualification with his regard to a posted on the basis of his or higher request qualification with due regarded to a post। গতিকে ইয়াতে 3 নম্বৰটোত কৈছে যে যিবিলাক কেণ্ডিডেটে ছেম গ্ৰেড পেত যদি চিলেকশ্যন হয়, সেইবিলাকৰ তেখেতসকলৰ ডিগ্ৰী আৰু কোৱালিফিকেশ্যন চাইহে চিলেকশ্যন কৰা হ'ব। যদি তেখেতৰ ডিগ্ৰীটো যদি তেওঁলোকৰ কোৱালিফিকেশ্যনটো যদি হাই হয়, তেনেহ'লে হাই লেভেলৰ আপোনালোকৰ গ্ৰেড পেটো আপোনালোকৰ চিলেকশ্যন কৰিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো যদি আপোনালোকৰ ধৰক হাই ছেকেণ্ডেৰী হয়, তেনেহ'লে আপোনালোকৰ সেই হাই ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 4টো আপোনালোকৰ চিলেকশ্যন হ'ব। ছেকেণ্ড নম্বৰ পইণ্টত কৈছে যে কেণ্ডিডেট চিলেকশ্যন ফৰ ক্লাছ 3 পোষ্ট উইল নট বি কনচিডাৰ্ড ফৰ ক্লাছ 4 পোষ্ট। গতিকে ইয়াতে কৈছে যে 4 নম্বৰ পইণ্টত কৈছে যে যিবোৰ কেণ্ডিডেটে HS পাছ কৰি ক্লাছ 3 আৰু ক্লাছ 4 দুটা পোষ্টতে যদি চিলেকশ্যন হয়, সেই কেণ্ডিডেটে সেই ক্লাছ 3 পোষ্টতে আপোনালোকক চিলেকশ্যন কৰিব। যিবিলাক হাই ছেকেণ্ডেৰী লেভেলৰ যিবিলাক কেণ্ডিডেট যদি আপোনালোকৰ গ্ৰেড 4 আৰু গ্ৰেড 3 দুটাতে যদি চিলেকশ্যন হয়, তেনেহ'লে সেই হাই ছেকেণ্ডেৰী লেভেলৰ যি কেণ্ডিডেট, সেই কেণ্ডিডেটক আপোনালোকৰ গ্ৰেড 3, সেই গ্ৰেড 3 লেভেলতে আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে এবাৰ বহুত ভাল খবৰ যে গতিকে এবাৰ বহুত কেণ্ডিডেটে চাকৰি পাব। গতিকে যিহেতু আগৰবাৰ এই অভাৰলেপিঙৰ বাবে বহুত কেণ্ডিডেট থাকি গৈছিলে, যিবিলাক কোৱালিফাই হৈছিলে কিন্তু থাকি গ'ল, আৰু তাৰ বাবে বহুতকেইটা ভেকেঞ্চি থাকি গ'ল। গতিকে এবাৰ ভেকেঞ্চি বেছি হ'ব, সেই ঠিক সেনেকৈ আপোনালোকৰ বহুতকেইটা কেণ্ডিডেট আপোনালোকৰ চিলেকশ্যন হ'ব। আজিৰ ভিডিঅ'টো ইমানে। যদিহে ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।